নমস্কাৰ, স্বাগতম জনাইছোঁ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ। আজি এতিয়া আমি ওলাই আছোঁ যাবলৈ এওঁ লগৰ এজনৰ জীয়েকৰ মুখত ভাত দিয়া মানে অন্নপ্ৰশনলৈ যাবলৈ ওলাই আছোঁ। গৈ পাই এয়া ভিনদেউহঁতে বনাই আছে ভাত। ভিনদেউ আৰু এজনে দাদা এজনে বনাই আছে মিলি একেলগে হৈ ভাত বনাই আছে। এইফালে মাছ ফ্ৰাই কৰি আছে, আধা মাছ ফ্ৰাই কৰা হ'ল। ভিনদেউৱে বনাই আছে হাঁহ আৰু কোমোৰা। ভাত দালি হৈ গ'ল। মোৰ যোৱা অলপ দেৰি মানে মই এতিয়া কিমান সময়ত 11:30মান বজাত ওলাই আহিছোঁ ঘৰৰ পৰা। এয়া মামীহঁতে আৰু নবৌহঁতে মিলি তামোল কাটি আছে। বাই চিম্পি দোন সিহঁতি বহি আছে, বাই থিয় হৈ আছে ওচৰতেই। শাক পাচলি কাটি গোটাই লৈছে। এতিয়া ছোৱালীজনীৰ কাৰণে আসন চাসন পাৰি ধুনীয়াকৈ সজাই লোৱা হৈছে। যি পঞ্চমীত ভাত খুৱাবলগীয়া যি দাইল মাছ মাংস সকলোখিনি এইফালে ভকতে মাক বাপেকক আশীৰ্বাদ দি আছে। মা মাতিছে এতিয়া মমায়েকে প্ৰথম খুৱাই দিব। মাক বাপেক ওচৰত ৰৈ আছে, খুৱাই দিছে ধুনীয়াকৈ টিকলিজনী মোৰ অন্য ভিডিঅ'ত দেখা পাইছে। এদিন নামঘৰত দেখাইছিলোঁ মই টিকলিজনীক। সেই টিকলিজনীয়ে তাৰপিছত ময়ো অকণমান খুৱাই দিলোঁ। মই টিকলিজনী আমৈয়ে হৈছোঁ আচলতে। মানুহ বহুত দেখিছে, আমনি কৰিছে অকণমান। মই ভাত খোৱা নাই, পিছে ময়ো পঞ্চমীতে অকণমানেই খুৱাই দিলোঁ। বায়ো ৰৈ আছে। বায়ো খুৱাই দিলে পায়স অকণমান। মন কি কৰি আছা? এইফালে চাই দিয়া আকৌ। খোৱাই বোৱাই আটাই আজৰি হ'ল। এতিয়া মই লাগি গ'লোঁ কামত। আলহী এইবিলাক যি দেখিছে আলহী হয় এওঁলোক। আলহীৰ লগত পূৰা মই কামত লাগি গ'লোঁ। এতিয়া ভাত দিয়াত মই ভাত নাই দিয়া, মই দাইলহে দিছোঁ। ধুনীয়াকৈ দি মেলি সকলো আলহীক খুৱাই বোৱাই লোৱা হ'ল। ভিতৰতো দি থকা হৈছে। আলহীখিনিক বাহিৰত দিয়া হৈছে আৰু গাঁৱৰ যি সৰু ল'ৰা ছোৱালী এইফালেও ভিৰ হৈছে ইফালেও ভিৰ হৈছে, সেইটো কাৰণে ভিতৰতো দিয়া হৈছে। দি মেলি আজৰি হ'লত ময়ো বহি ল'লোঁ খাবলৈ। এয়া চাওক আমাৰ নগৈ পুৰা ফটা গৰম। তাৰপিছত খাই বৈ এটাই তামোল মেইন। মই তাৰপিছত তামোল এখন খাই ল'লোঁ। তামোল এখন খাই এতিয়া ঘৰলৈ যাব লাগে, দেৰি হৈছে। আমি আহি ঘৰ পালোঁহি এতিয়া। আজিৰ ভিডিঅ'টো মোৰ ইমানেই আছিলে। বাই।